নমস্কাৰ একচুয়ালি আমি এটা অ্যানাউন্স কৰিব গৈ আছো যোনখিনি কন্টেস্টেন্টে আমাৰ ইয়াত পাৰ্টিসিপেট কৰিলে তেওঁলোকক বহুত বহুত ধন্যবাদ তেওঁলোকে যাতে আমাৰ ইয়াত কৰিলে আৰু নেক্সট যোনটো আমি কৰিব গৈ আছো হেতু ইভেন্টটো তেওঁলোকে যাতে পাৰ্টিসিপেট কৰে আৰু তাত জিকে আৰু তাত যোনটো হয় হেতু টোটালি প্ৰাইজ মানি হয় সো সেই তাৰ কাৰণে আমি এটা এক্সট্ৰা ভিডিও বনাম তো হেতু ভিডিওটো চাব আৰু ইয়াত আমি যোনটো অ্যানাউন্স কৰিব গৈ আছো অফ কোর্স বহুতখিনি কন্টেস্টেন্টে বহুত কষ্ট কৰিলে বা ধৰি লওক বহুত আমাৰ যোনটো পেজ হয় বহুত শেয়াৰ কৰিলে তেওঁলোকে বহুত হেৰি কৰিলে মানে বহুত ইম্পৰ্টেন্স দিলে তেওঁলোকে এই ইভেন্টটোক ঠিক আছে বহুত ভাল লাগিলে আৰু নেক্সট ইভেন্টটো যাতে আপোনালোকে এনেকৈ মৰম দিয়ে যাতে আৰু আপোনালোকৰ মাজত বহুত টাফ কম্পিটিশন হল আৰু সেই কম্পিটিশনটো আমি একচুয়ালি মানে যোনটো আমাৰ প্ৰাইসৰ যোনখিনি কথা আছিল বা ধৰি লওক যিখিনি আমি একচুয়ালি আপোনালোকক কৈছিলো যে আমি 20 তাৰিখে আমি অ্যানাউন্স কৰিম বুলি বাট অ্যানাউন্স কৰিব নোৱাৰিলো কিছুমান ৰিজনৰ কাৰণে তো ৰিজনখিনি মই কৈ দিছো একচুয়ালি ৰিজনখিনি কি হয় মই কালি অলৰেডি ভিডিও দিছো আমাৰ ফেসবুক পেজত তো ৰিজনটো এটো কিছুমান ক্যান্ডিডেট আছে বা কোন কিছুমান পাৰ্টিসিপেশন কৰা কিছুমান ক্যান্ডিডেট আছে তেওঁলোকে কি কৰিলে তেওঁলোকৰ ফ্ৰেন্ডছক কৈ পেলাই মানে বহুত বেছিকে কমেন্টস ললে ঠিক আছে বা শেয়াৰ কৰিলে শেয়াৰ কৰাটো কোনো আপত্তি নাই শেয়াৰ কৰাটো কৰিব পাৰে বাট বহুত কম ধৰি লওক তেওঁলোকে স্কোৰ কৰিব লাগিছিল কিন্তু বহুত বেছি স্কোৰ কৰিছে তো তেওঁলোকক আমি ডিসমিস কৰি দিলু সেই মানে কম্পিটিশনটো পা ঠিক আছে কম্পিটিশনটো পা ডাইৰেক্টলি ডিসমিস কৰিছো কজ আমি বহুত বেছি সেই বস্তুটো পালো তো সেই কাৰণে আমি তেওঁলোকক ডিসমিস কৰি দিলু ঠিক আছে তো হাৰ্ড হ'ব নালাগে আপোনালোকক কৈছো যোনখিনিয়ে এই বস্তুটো ধৰি লওক কৰিলে আৰু ধৰি লওক অফ কোর্স আপোনালোকক কষ্ট কৰিছে এই কামটো কৰোতে যি নহক আমি যোনখিনি জেনুইন পাৰ্টিসিপেশনে কৰি প্লে তেওঁলোকে জেনুইন কমেন্ট বা ধৰি লওক শেয়াৰ পাইছে তেওঁলোককহে আমি এই ইভেন্টত তেওঁলোকক আমি সিলেকশন কৰিছো মানে উইনাৰ হিচাপে সিলেক্ট কৰিছো ঠিক আছে তিনজন উইনাৰ সিলেক্ট কৰিছো বাট এজনেহে উইন হ'ব মানে একমাত্ৰ এজনকহে আমি এই প্ৰাইজটো দিম তেওঁক ঠিক আছে তো ধৰি লওক এতিয়া আমি কি কম এতিয়া ধৰি লওক তেওঁলোকক আমি বহুতখিনি ইম্পৰ্টেন্স দিব লাগে ধৰি লওক ইমান ভাল এটা ইভেন্টত তেওঁলোকে পাৰ্টিসিপেশন কৰি পেলাই তেওঁলোকে ভাল এটা পাৰফৰম্যান্স দেখালে বা ভাল এটা স্কোৰ কৰিলে তেওঁলোকে ঠিক আছে বহুত লাইক কমেন্ট বহুতে পালে ভাল ভাল আৰু বহুত ভাল ভাল কমেন্ট আহিছে তো সেইখিনি কথা ধৰি লওক এতিয়া প্ৰাইজখিনি কথা কৈ লৈছো মই প্ৰাইজখিনি কেনেকুৱা কি হয় মই আপোনাক লিখি লৈছো যোনজন ফাৰ্স্ট প্ৰাইজ পাব তেওঁক আমি ফটো শুট কৰিম ঠিক আছে আউটডোৰ ফটো শুট কৰিম বা ইনডোৰ কৰিম হেতু কথা পিছত ডিসকাশন হ'ব আৰু তেওঁক যোনখন ফটো শুট হ'ব তাত আমি কি দিও তেওঁক পোষ্টাৰ আৰু বেনাৰত আমাৰ তেওঁৰ ফটো থাকিব ঠিক আছে আমাৰ যোনটো বেষ্ট পোষ্টাৰ আৰু বেনাৰ থাকিব তাত তেওঁৰ ফটো থাকিব সো আমি ফটো শুট কৰিম তেওঁ আৰু গুটিখিনি খৰচা আমিয়ে দিম আৰু তেওঁৰ লগত আমি এটা ভিডিও কৰিম ইউটিউবৰ ভিডিও এটা বনাম তেওঁৰ লগত ঠিক আছে আৰু এটা স্পেশাল এটা হেৰি কি কয় এটা গিফট এটা থাকিব মানে এটা গিফট এটা থাকিব তেওঁ গিফট এটাও পাব কিন্তু এটা সাৰপ্ৰাইজ গিফট হয় ঠিক আছে তেওঁ যেতিয়া তেওঁ পাব তেতিয়া গম পাব কি বস্তু হয় ঠিক আছে আৰু গিজন বা যোন গিজনে সেকেন্ড আৰু থাৰ্ড পাইছে তেওঁলোকক আমি আমাৰ ফালৰ পৰা স্মাৰ্ট লাৰ্নিং কম্পিউটাৰ চেণ্টাৰৰ ফালৰ পৰা তেওঁলোকক ফ্ৰী কম্পিউটাৰ কোৰ্স দিম 1 ইয়াৰ্ছৰ ঠিক আছে তেওঁলোকক প্ৰফেশনাল কম্পিউটাৰ কোৰ্স প্ৰভাইড কৰিম আমি ফ্ৰীলি ঠিক আছে আৰু যোনজন প্ৰথম পাব তেওঁকো আমি ফ্ৰী দিম মানে টোটাল 3 জনক আমি টোটালি ফ্ৰী কম্পিউটাৰ কোৰ্স প্ৰভাইড কৰিম তেওঁক বা তেওঁলোকৰ ফ্যামিলি মেম্বাৰছক ঠিক আছে তো আৰু সেইখিনি কথা তাৰপিছতে আৰু এটা কথা কৈ লওঁ ধৰি লওক কিছুমান ক্যান্ডিডেটে সেই কামটো যে কৰিছিল একচুয়ালি তেওঁলোকক আমি ডাইৰেক্টলি ডিসমিস কৰিবলগীয়া হ'ল ৰিজনটো এটোৱে যে ধৰি লওক আমি ডিসকাশন কৰিছিলে আমাৰ যোনটো এটা গ্ৰুপ হয় সো আমাৰ এই গ্ৰুপটোৰ লগত আমি ডিসকাশন কৰোতে মানে এটো উলালে যে আমি তেওঁলোকক ডাইৰেক্টলি ডিসমিস কৰি দিম আমি একচুয়ালি প্ৰথমতে ভাবিছিলো যে আমি তেওঁলোকৰ যোনখিনি কমেন্ট হয় সেইখিনি আমি কাউন্ট নকৰি প্লে গুটেখিনি যিমানখিনি কমেন্ট আৰু শেয়াৰ হয় সেইখিনি কাউন্ট কৰিম কিন্তু কি হয় আমাৰ যোনখিনি টোটাল 100 কমেন্টছৰ পিছত তলৰ কমেন্টছখিনি আমি বিচাৰি নাপাওঁ ঠিক আছে মানে তলৰ কমেন্টখিনি নাহে তো আমি সেই কামটো কৰিব নোৱাৰিলো সেই কাৰণে আমি ডাইৰেক্টলি ডিসমিস কৰি দিলো তেওঁক আৰু যদি তেওঁলোকে হাৰ্ড হৈছে বা তেওঁলোকে ভাবিছে যে আমি ইমান কষ্ট কৰিলো কিন্তু নাপালো তেওঁলোকক মই আকৌ ৰিকুৱেষ্ট কৰিছো যে আমি নেক্সট যোনটো ইভেন্ট কৰিব গৈ আছো তাত আপোনালোকে পাৰ্টিসিপেট কৰক কিন্তু জেনুইন ভাবে আপোনালোকে পাৰ্টিসিপেট কৰিব যাতে কোনো ধৰি লওক ফ্ৰড বুলি নহয় একচুয়ালি ফ্ৰড নহয় তথাপিও ফ্ৰড হয় কজ সক আপুনি সেই বস্তুটো কৰিছে আন এজন মানুহে কিন্তু সেই বস্তুটো কৰা নাছিলে তেওঁলোকে ডাইৰেক্টলি জেনুইন কমেন্ট বা শেয়াৰ পাইছে ঠিক আছে জেনুইন কমেন্ট শেয়াৰ লক কোনো আপত্তি নাদাত ঠিক আছে জেনুইন কমেন্ট শেয়াৰ লক সক মই এটা কথা কইলো আমাৰ যোনটো
ফেচবুক পেজত কি হয় আমি তাত দেখা পাওঁ যে আপুনি কিমানজন মানুহে আপোনাৰ ফটোখন দেখিছে বুজি পাইছেনে ধৰি লওক আপুনি বহুতখিনি কি কয় কমেন্ট দিছে ধৰি লওক এজন মানুহে 10টা 20টা কমেন্ট দিছে তেতিয়া কি হয় যে এজন মানুহৰ কমেন্টহে আপোনালোকে কাউন্ট হ'ব কিন্তু আমাৰ তাত কি হয় যে আমাৰ তাত ওলাই যায় যে কেইজন মানুহে আপোনাৰ ফটোখন দেখিছে এটা ধৰি লওক শেয়াৰৰ মতেও হয় আৰু ধৰি লওক কমেন্টৰ মতেও আপোনাৰ ফটোখন পাবলিশ হয় ঠিক আছে মানে আপোনাৰ যিমান ফ্ৰেন্ড সাৰ্কেল আছে বা তেওঁৰ ফ্ৰেন্ড সাৰ্কেল আছে ঠিক আছে তো তেনেকৈ সবৱে দেখা পায় আপোনাৰ ফটোখন কিন্তু ধৰি লওক কি হয় যোনখিনি জেনুইন হয় তেওঁলোকে ধৰি লওক ক্ৰছ কৰিছে সেই বস্তুটো ঠিক আছে মানে আপোনাক ক্ৰছ কৰিছে আপুনি ধৰি লওক 3000 আছে তেওঁ 6000 আছে কিন্তু আপোনাতকে পইণ্টছ কম পাইছে কজ আপুনি জেনুইন হিচাপে আপুনি কামটো কৰা নাছিলে কজ এজন মানুহে 10-20টা কমেন্ট কৰাটো এইটো জেনুইন নহয় ঠিক আছে দুটা ম্যাক্সিমাম কৰিব পাৰে তাতকে বেছি নহয় ঠিক আছে সেইটো জেনুইন নহয় সো আমি কি কৰিছো এইটো ডাইৰেক্টলি ডিসমিস কৰি দিছো ঠিক আছে তো এইখিনি কথা আপুনি মন কৰিব এই কথাটো প্লিজ নেক্সট টাইম এটো কাম নকৰিব ঠিক আছে তো এনাউন্স কৰি দিছো মই বহুত বেছি সাকে কথা কলো মই তো যোনটো থাৰ্ড প্ৰাইজ হয় থাৰ্ড প্ৰাইজ ৰিম্পি হয় আৰু মই ফটোখন তেওঁৰ দি দিম যোন কিজন ক্যান্ডিডেটে উইন কৰিছে জিকিছে তেওঁলোকৰ ফটো মই দি দিম সাইডতে আপোনালোকে চাই ল'ব পাৰিব ঠিক আছে তাৰপিছতে সেকেন্ড যোনটো হয় মাসুম ঠিক আছে তো মাসুমে সেকেন্ড প্ৰাইজ উইন কৰিছে আৰু যোনটো ফাৰ্স্ট প্ৰাইজ উইন কৰিছে সেকেন্ড প্ৰাইজটো ক'ব লাগিব নেকি প্ৰিয়াক্ষী একচুয়ালি সেকেন্ড প্ৰাইজটো সৰি ফাৰ্স্ট প্ৰাইজটো তেওঁ উইন কৰিছে তেওঁ জিকিছে প্ৰথম আমাৰ যোনটো প্ৰাইজ হয় প্ৰিয়াক্ষীয়ে জিকিছে ফাৰ্স্ট আমাৰ এই কন্টেষ্টটো ঠিক আছে তো প্ৰিয়াক্ষীলে বহুত থ্যাঙ্কস যে তেওঁ ইমানখিনি কষ্ট কৰিলে তেওঁ ফটোখন শ্বেয়াৰ কৰাইছে বা ধৰি লওক কমেন্ট কৰাইছে তো সবে কৰাইছে এই কামটো মই নকওঁ যে অকল তেওঁৱে কৰাইছে ফাৰ্স্ট প্ৰাইজ যোনে পাইছে সেইটোৱে তেওঁৱে নাই কৰোৱা সবে কৰাইছে যোনে এটাও কমেন্ট কৰিছে এটাও শ্বেয়াৰ হৈছে তেওঁও কৰিছে কষ্ট সবে কৰিছে ঠিক আছে তো সবকে থ্যাঙ্কস দিছো আৰু নেক্সট যোনটো ইভেন্ট হ'ব গৈ আছে এটো খুনকালে মই আমাৰ ইউটিউব চেনেলত আৰু আমাৰ ফেসবুক পেজত আমি আপলোড কৰিম আৰু এটো অকন ডাঙৰ ইভেন্ট হ'ব এটো একচুয়ালি বিহু কুঁৱৰী টাইপৰ এটা ডাঙৰ এটা ইভেন্ট হ'ব কি হ'ব এটো মই টোটালি এটা কৈ নিদু ঠিক আছে কৈ দিলে সব বস্তু ডিসমিস হৈ যাব তো আপোনালোকে গম পাব তো থ্যাঙ্কস আৰু যোনজন ফাৰ্স্ট পাইছে তেওঁক কি কম ভাল উইশ এটা কৰিছো যে তেওঁ নেক্সট যোনটো আকৌ ইভেন্ট কৰে তাতো তেওঁ ফাৰ্স্ট হয় ঠিক আছে ওকে